তো হে গাইস ওয়েলকাম ব্যাক টু এ নিউ ব্লগ। তো আজি ভিডিওটো অকণমান বেলেগ হ'বলৈ গৈছে। তো আজি ভিডিওটোত মই দেখাম বিতুপনে পূজা উপহাৰ পৰা হিমন্ত শৰ্মাৰ গিফ্টখন ZX টেনাৰে হয় নে চাইকেলেই হয় মই নাজানো। তো আপোনালোকে এটা ZX টেনাৰখন চাই ল'ব। এতিয়া মই আপোনালোকক দেখুৱাই আছোঁ। তো ভিডিওটো স্কিপ নকৰিব, সম্পূৰ্ণ ৰিভিউ দিম, ক'ত কেনেকুৱা বস্তু আপোনালোকক সম্পূৰ্ণ দেখুৱাম। তো আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকক। আৰু এতিয়া ZX টেনাৰখন দেখুৱাই আছোঁ, বলক। গাইছ আপোনালোকক এতিয়া আমি ভালকে চাইকেলখন দেখাম। ইয়াত আছে এটা লক, যোনটোত আমি চাইকেলখন চুৰে লৈ যাবলৈ লক আছে। ইয়াত দিয়া হৈছে, ইয়াত চিটটো দিয়া আছে, যোনটো মই ভাল নাপালো। বহি অলপমান কঠোৰ লাগে। নিদিয়া মই জানো দিম কেলে নিদিম। তাৰপিছত কেৰিয়া এখন আছে, হেণ্ডেলডাল ধৰিবলৈ আছে। মটৰ চাইকেল থকা এই হেৰিডাল থাকে, কি নাজানো এইডাল কি বুলি কয়। তুমি জানা নে কি বুলি কয় এইটো? নাজানো। আৰু এইটো এটা টিলিঙা দিয়া আছে, যোনটো নাবাজে। বহুত কষ্ট কৰি বজালে, মই বজাবই নোৱাৰিছিলো আচলতে। আৰু চকা দিয়া হৈছে। क्या बात है सर, क्या बात है सर, क्या আচ্ছা এইটো কি বনালি কি মই গম পালো। এইডালে আমি হেৰি পেডেল মাৰিব পাৰোঁ। মিলি কৰিছে মই চিৰিয়াছলি। তো গাইছ ইয়াত বস্তু এটা মোৰ কনফিউজ বহুত লগাইছে। এইখন যে আছে ষ্টেণ্ডডাল, ডাবল ষ্টেণ্ড, এইটো থাকে মাইকী চাইকেলত আৰু এইটো থাকে মটৰ চাইকেলত। এতিয়া ইয়াত দুইটাই বস্তু আছে। এতিয়া এইটো মই মতা কম নে মাইকী কম? সেইটো কনফিউজ লাগিছে, মতা মানে মাইকী চাইকেল ল'ব এখন। কি চাইকেল বুলি কম? দিছে মতা আগে। তো আপোনালোকে কমেণ্ট কৰিব। তো গাইছ আজিৰ কাৰণে ইমানেই। তো আপোনালোকে যদি ভাল পায় লাইক এটা কৰিব, চেনেল যদি নতুনকৈ আছে ছাবস্ক্ৰাইব কৰিব, আৰু যদি কিবা ভুল হৈছে কমেণ্ট কৰি জনাব। থেংক ইউ ছ' মাছ, বাই বাই বাই।